हेलो नमस्कार एंड वेलकम गाइस मोर अन्यता भिडिओ লৈ বহুত দিন ভিডিও দিয়া নাই তো আজি পুরা ট্ৰেডিশনাল লুকত কোত যাই আছো আপোনালোকে হয়তো গম নাপাই তো এতিয়া যাই আছো দিগেশ্বৰী মা মন্দিৰত গাইস দিগেশ্বৰী মা মন্দিৰত যোৱা কাৰণটো হ'ল আমি দিগেশ্বৰী মাক গাঁও ফুৰাবলৈ লৈ আহিম আজি আৰু এনেকৈ আমাৰ হাতগাঁও কলিতাপাৰা মান্দাকাটা ফুলুং সকলো বাগান এইবোৰৰ জাগাত ফুৰাব আৰু আমি এনেদৰে গাড়ীত উঠি এনে বহুত আহি পালো আমি দিগেশ্বৰী মা মন্দিৰ আৰু দিগেশ্বৰী মা মন্দিৰত আহি ডাইৰেক্ট পাৰ বগাব ধৰিলোঁ আৰু এতিয়া যেহেতু মন্দিৰটো ওপৰত আছে ন আপোনালোকেতো আহি পাইছে আৰু যোনে যোনে পৰা নাই আহিব পাৰে মজা প্লেচ হয় একদম আৰু যায়ো ভাল লাগে এটা কিবা শান্তি পৰিৱেশ আৰু এতিয়া এনেকৈ গুডু আৰু মই পুৰা গৈ আছোঁ তো গাইছ আপোনালোকৰ যদি অহা নাই আহিব পাৰে মজা আৰু আমি আহি কিনে ইয়াতে চাকি দিলোঁ আৰু মেইন মন্দিৰ দৰ্শন কৰিলোঁ তাৰপিছত অলপ বেণ্ড পাৰ্টি শুনিলোঁ আৰু এতিয়া দিগেশ্বৰী মাক যেহেতু লৈ যোৱা হ'ব আমাৰ গাঁও অভিমুখতো ৰেডি কৰি থকা হৈছে আৰু ইয়াতে পুৰা ধামাকা এনজয় যোৱাৰ টাইমত চাওকচোন আৰু আমি সকলোৱে এনেদৰে এনজয় কৰি ৰাস্তাৰে গৈ আছোঁ আৰু দিগেশ্বৰী মাৰ আশীৰ্বাদ লৈ কিনে সকলোৱে ভোগ ভাগ খাই কিনে এতিয়া গৈ আছোঁ চব আছে তো আৰু এনেদৰে আমাৰ বেণ্ড পাৰ্টি যিহেতু লগত আহিছে সিহঁতক ই ৰিক্সাত বহুৱাই দিছোঁ তাৰপিছত ফাইনেলি আমাৰ গাঁও পাই গ'লোঁ আৰু ইয়াৰ গাঁৱৰ মন্দিৰত পুৰা এনজয় কৰিছে সকলোৱে আৰু দিগেশ্বৰী মাক থৈ কিনে তো এনেকৈ গৈ থাকোঁতে আমাৰ বহু ৰাতিয়ে হৈ গ'ল এতিয়া 1 বাজি গ'ল আৰু এনেদৰে আমি খোজকাঢ়ি পুনৰ আকৌ মান্দাকাটা কলিতাপাৰাৰ পৰা পুনৰ খোজকাঢ়ি দিগেশ্বৰী মন্দিৰ পাব লাগিব পোহৰ নহওঁতে তো এতিয়া আমি গৈ আছোঁ সকলোৱে এনেদৰে অলপ স্পীড যাব লগা হৈছে তো বহুখিনি ঠাই খোজকাঢ়িব আছে তো এনেদৰে গৈ আছোঁ তো গাইছ এতিয়া গৈ আছোঁ আৰু যিহেতু গৈ আছোঁ বহুত কষ্ট কৰি আমাৰ দিগেশ্বৰী মাৰ নামত তো আপোনালোকেও ঘৰৰ পৰাই থাকি হ'লেও এটা কমেণ্টত জয় মা দিগেশ্বৰী বুলি লিখি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবলৈ একদম নাপাহৰিব আৰু এনেদৰে গৈ আছোঁ আৰু যিহেতু ভৰিয়াত একদম নচলা হৈছে তো এনেদৰে খোজকাঢ়ি যাব লগা হৈছে উপায় নাই আৰু সকলোৱে মিলিজুলি সকলোৱে গৈ আছোঁ আৰু ফাইনেলি আমি দিগেশ্বৰী মন্দিৰ পালোঁ তো এতিয়া তাত গৈ অলপমান দিগেশ্বৰী মন্দিৰৰ মূৰ্তিটো থ'ম আৰু ৰেষ্ট ল'ম সকলোৱে তো এনেদৰে ইয়াতে সকলোৱে ৰেষ্ট লৈ আছে আৰু ৰেষ্ট লৈ থাকোঁতে ময়ো অলপ ৰেষ্ট লৈ লওঁ তো গাইছ আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ যিহেতু ভাগৰ লাগিছে